जय 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 हो जय 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 फिर से शहरों में रौनक आएगी, फिर से गाँव में लौटेगी हंसी, फिर से साथ सारे यार होंगे, ना होगी पाबंदी ना रोक ही कोई, फिर से सड़कों पे सब नाचेंगे, पटरी पे पहिए भागेंगे, गूंजेंगे खेलों के मैदान, बांटेंगे हम खुशियां, गम भी हम मिलकर बांटेंगे, फिर से होगी सपनों की उड़ान। जो साथ दे दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, फिर जीत जाएगा इंडिया। जो साथ दे सारा इंडिया, फिर मुस्कुराएगा 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 इंडिया। फिर जीत जाएगा इंडिया, फिर मुस्कुराएगा इंडिया। নমস্কাৰ, মই আশা বৰদলৈ। বৰ্তমান আমি সকলোৱে কৰোনা ভাইৰাছ COVID-19ৰ বিষয়ে গম পাইছোঁ, আৰু এইটোও গম পাইছোঁ যে কিদৰে এই মহামাৰীয়ে পৃথিৱীৰ উন্নত দেশ যেনে ইটালী, আমেৰিকা আদিকো নিজৰ গ্ৰাসত গিলি পেলাইছে। এই ক্ষেত্ৰত যদি আমি বাচি থাকিব খোজোঁ, একমাত্ৰ উপায় হৈছে যে ভাৰত চৰকাৰে যিখিনি লকডাউনৰ গাইডলাইন আমাক দিছে, আমি যাতে সেইখিনি সম্পূৰ্ণৰূপে পালন কৰোঁ। আমি আমাৰ হাতখন সঘনাই যাতে ধুই পৰিষ্কাৰ কৰি ৰাখোঁ, হাতখন চেনিটাইজড কৰি ৰাখোঁ, বিশেষ কাম নহ'লে বাহিৰলৈ ওলাই যাব নালাগে, আৰু ওলাই যদি যোৱাও হয় তেতিয়া যাতে আমি মাস্কখন পৰিধান কৰোঁ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সামাজিক দূৰত্ব যাতে আমি বজাই ৰাখোঁ। কৰোনা ভাইৰাছক লৈ এই সজাগতাৰ সৃষ্টিৰ কাৰণে ঋতুৰাজে এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰি উলিয়াইছে। মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আদৰি ল'ব, আৰু যিখিনি ঋতুৰাজে সজাগতা সৃষ্টি কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছে তাত যাতে ঋতুৰাজ সম্পূৰ্ণৰূপে সফল হয়। শেষত পুনৰ কওঁ, ষ্টে হোম, ষ্টে ছেফ। থেংক ইউ। হাই গাইজ, নমস্কাৰ, মই অন্তৰিক্ষ। আৰু এই গানটো, এই ভিডিঅ'টো মই এতিয়ালৈকে 3বাৰ চালোঁ, আৰু বহুতবাৰ হেডফোন লগাই পেলাই মই গানটো শুনিলোঁ। আৰু মই ক'ব লাগিব যে এই গানটোৰ থ্ৰুদি বলিউড ষ্টাৰ্ছে এটা বিৰাট ইনস্পায়াৰিং মেছেজ আমাক সকলোকে দিছে, আৰু সেইটো মই ক'বই লাগিব। আৰু সেইটো কাৰণে মই সকলো বলিউড ষ্টাৰ যিসকল লোকে এই গানটোত অভিনয় কৰিছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এই গানটোৰ জৰিয়তে মেছেজটো এইটোৱে দিয়া গৈছে যে অতি সোনকালে আপুনি, মই, সমস্ত বিশ্ব আমি এই কৰোনা বুলি ভাইৰাছটোৰ পৰা আমি মুক্ত হৈ যাম, যদিহে আমি প্ৰিকশ্যনছখিনি তেতিয়ালৈকে মেইনটেইন কৰি থাকোঁ, যেতিয়ালৈকে সকলো চিজিল হৈ নাযায়, সকলো ঠিক হৈ নাযায়। আৰু এইটো মোৰ দৃঢ় বিশ্বাস, এই গানটো সেইটোৱে দেখাইছে এই ভিডিঅ'ৰ জৰিয়তে। এইটো মোৰো বিশ্বাস, আমাৰ সকলোৰে বিশ্বাস যে অতি সোনকালে আমি
কৰোণাৰ পৰা মুক্ত হৈ যাওঁ ভালকৈ থাকিব বি ছেফ নমস্কাৰ নমস্কাৰ মই কল্পনা কলিতা আশা কৰিছোঁ এই লকডাউনৰ সময়ছোৱাত আপোনালোক সকলোৱে ঘৰতে আছে সুৰক্ষিত হৈ আছে ময়ো ঘৰতে আছোঁ সুৰক্ষিত হৈ আছোঁ আৰু যোৱা 24 মাৰ্চৰ পৰা আমি সকলোৱে ঘৰতে থাকি কৰোণা ভাইৰাছটোৰ বিৰুদ্ধে যুঁজ দি আছোঁ আৰু মোৰ বিশ্বাস এদিন নহয় এদিন এই যুঁজত আমি সফল হ'মেই সকলোৱে জানে এই ভাইৰাছটোৰ বিৰুদ্ধে যুঁজ দিবলৈ এটাই উপায় আছে উপায়টো হ'ল আমি ঘৰত থাকিব লাগিব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব নিজে সুৰক্ষিত হ'লে সমাজখন সুৰক্ষিত হ'ব আৰু সমাজখন সুৰক্ষিত হ'লে দেশখন সুৰক্ষিত হ'ব গতিকে মোৰ ফালৰ পৰা এটাই অনুৰোধ আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰি ঘৰত থাকক সুৰক্ষিত থাকক জয় আই অসম बांटेंगे हम खुशियां